হাই বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈকে। আৰু মই পোনপ্ৰথমে আপোনালোক সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো আজি আমি ৰেডি হৈ গ'লোঁ, এতিয়া যাবলৈ ওলাইছোঁ লগৰ ছোৱালী কেইজনমানৰ ঘৰত, তাহাঁতে মাতি আছে। তো যাওঁ আৰু আপোনালোককো দেখাই থাকিম আজি ঈদটো কেনেদৰে উদযাপন কৰোঁ মই। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু তেতিয়া গম পাব। আহি পালোঁ ইহঁতৰ ঘৰ, তো এতিয়া যাওঁ। আৰু এতিয়া আমি বহিছোঁ আৰু ইয়াতে বহুত বস্তু খাব দিছে, এয়া চেৱে আৰু এনেদৰে ঘৰতে বনোৱা বহুতকেইটা পিঠা খাবলৈ দিছে, বহুত ভাল লাগিল। আৰু এতিয়া আমি চাহ পানী খালোঁ আৰু এতিয়া ফুৰিব আহিছোঁ অকণমান। আমি পূৰা ফটো তোলোঁ অলপ ঈদ বুলি। ঈদৰ শুভেচ্ছা দিলোঁ আমি আমাৰ ফালৰ পৰা। তো কিবা হেপী ঈদ মোবাৰক সকলোকে। তো সকলোকে ঈদৰ শুভেচ্ছা জনালোঁ। তো সকলোৱে ভালে কুশলে থাকক আৰু এয়া আৰু এতিয়া আমি আহিলোঁ আৰু ফটো তুলি এনে আছিলোঁ। তো সেইকাৰণে এতিয়া আমাক খাব দিছে সিহঁতে, আমি আৰু খাম। এয়া তাই একদম পূৰা জগাল কৰি দিছে আৰু ইয়াতে আমি এতিয়া খাম। আপোনালোকে চাই থাকক ভিডিঅ'টো। আমি এতিয়া খাই বৈ ল'লোঁ আৰু অকণমান বহিলোঁ। তো এতিয়া আমি যাওঁ, এতিয়া বাই বাই। আৰু কলেজত লগ পাম, আমি পৰহি লগ পাম দিয়া। বাই, যাই দেখোঁ, বাই বাই। তো এয়া গধূলি আমি ককাৰ ফ্ৰেণ্ড এজনৰ ঘৰত আহিছোঁ আৰু এয়া খুৰীমা আৰু ককা গোটেই বহি আছে ঈদ খাবলৈ।